আজি আমি আহিছিলোঁ ৰেভিনিউ সাৰ্কেল অফিচাৰত আৰু আগত গৈছিলোঁ আমি PWD আৰু ফাৰ্ষ্টত ফৰেষ্ট অফিচত সোমাইছিলোঁ ডিঅফও। কথাটো হ'ল যে আমাৰ বড়ো ভাষা বা বড়ো লেংগুৱেজ অফিচিয়েল হিচাপে ইউজ কৰা হোৱা নাই আৰু কিয় ইউজ কৰা হোৱা নাই বড়ো লেংগুৱেজ, যিহেতু আমাৰ বড়ো লেংগুৱেজ ভাৰতত বা সংবিধানত 8 শিডিউলত স্বীকৃতি পাইছে। এই বড়ো ভাষাত অফিচিয়েল লেংগুৱেজ হিচাপে ইউজ কৰিব পৰা আমাৰ দায়িত্বটো বা পালন কৰিছনা কৰা নাই। এই কামত আমি চাব আহিলোঁ যে কোনটো ফাইলত বড়ো ভাষা দি লিখা হৈছে। আমি দেখা পালোঁ এটাও ফাইলত এটাও এপ্লিকেশ্যন এটাও প্ৰজেক্ট মানে বড়ো লেংগুৱেজত লিখা আমি পোৱা নাই। আমাৰ এই গভৰ্ণমেণ্টত বড়ো কাউন্সিলত যদি বড়ো লেংগুৱেজৰ যদি এটাও যদি এপ্লিকেশ্যন নাই, এটাও যদি ফাইলৰ কাম বড়ো ভাষাত নহয়, এইটো কেনেকৈ হ'ব পাৰে? মই ক'বলৈ যোৱা নাই এই ৰুলিং গভৰ্ণমেণ্টে মাত্ৰ ইয়াৰ জগৰীয়া বুলি মই কোৱা নাই। আগত আছিল BPF গভৰ্ণমেণ্ট, এই সময়তো ফেলাৰ হৈছে, এতিয়াও ফেলাৰ হৈছে যে এজন অফিচাৰে সাৰ্কেল অফিচাৰে যদি বড়ো ভাষাত যদি এই অফিচ কৰিব নোৱাৰে বা বড়ো ভাষাত যদি বুজি নাপায়, ইয়াৰ দায় কাৰ হ'ব? আমাৰে হ'ব। কাউন্সিলে শিকিব লাগিব, হয় না নহয়? তেখেতসকলক টিচ কৰিব লাগিব, টিচিং কৰিব লাগিব। যিমান লোকে তেখেতসকলে বড়ো ভাষা বুজি পোৱা নাই, বড়ো ফাইলত বুজি পোৱা নাই, বড়ো লেংগুৱেজটো বুজি পোৱা নাই, তেখেতলোকে শিকাব লাগিব। PS থাকে, PS থাকে, এছিষ্টেণ্ট PS বিলাক থাকে, তেখেতসকলে শিকাব লাগিব যে ইয়াতে কি লিখা আছে। তাৰপিছত তেখেতসকলে বুজি পাব। তো দায়িত্ব আমি বেলেগক দিব খোজা নাই যে, আৰু আমি বেলেগ ভাষাক মানে এই অমান্য কৰিব খোজা নাই। আমাৰ বড়ো ভাষাও যিহেতু 8 শিডিউলত সোমাইছে যে অফিচিয়েল লেংগুৱেজ হিচাপে ইউজ কৰিব পাৰিব বুলি যিটো আমাৰ আইন আছে, এই আইনত মৰ্মে বড়ো ভাষাও আজিৰ পৰা ইউজ হ'ব লাগে। যে আৰু কাউন্সিলৰ পৰা নিৰ্দেশ দিব লাগে যে অফিচিয়েল লেংগুৱেজ হিচাপে বড়ো ভাষাকো মানে ইউজ কৰিব লাগে। আমি সাৰ্কেল অফিচাৰত এই টেবুলবিলাক চালোঁ, এটাও বড়ো ভাষাত লিখা এপ্লিকেশ্যন নাই। তেখেতসকলে কৈছে যে শিকালেহে আমি লিখিব পাৰিম বা ক'ব পাৰিম, চাব পাৰিম, শিকা মানুহ নাই, নিৰ্দেশ নাই, তেনেকুৱা তেখেতসকলে কৈছে। তাৰ কাৰণে আজি আমি ইয়াতে আহিছোঁ চাবলৈ, মানে প্ৰেক্টিকেলত আমি আহিছোঁ যে বড়ো ভাষাত কোনো ইউজ হোৱা নাই। আমি কৈ আছে বড়ো ৰাইজৰ ৰাজা লিডাৰবিলাক কৈছে বড়ো জাতিক বা বড়োৰ ভাষাক ইমান ওপৰত লৈ যাবলৈ ইচ্ছা আছে, কিন্তু তলত মানে কোনো বড়ো ভাষাত ইউজ কৰা নাই বুলি আমি এতিয়া মানে গম পালোঁ আৰু দেখাবলৈ পালোঁ। আমি ৰিকুৱেষ্ট কৰিছোঁ যিমানখিনি BTCত বড়ো অফিচাৰবিলাক আছে তেখেতসকলে বড়ো ভাষাক ইম্পৰ্টেণ্ট দিব আৰু চাব। যেনেকুৱা দিল্লীৰ, মুম্বাইৰ ধৰি লওক UPৰ IS অফিচাৰবিলাকে BTC ছেক্ৰেটাৰীত আহি পেলাই এছামিছ লেংগুৱেজ ভালকৈ শিকিব পাৰে, লিখিব পাৰে। ঠিক তেনেকৈ আছামৰ অফিচাৰবিলাকো এই আমাৰ BTCৰ কাউন্সিলত আহি পেলাই বড়ো ভাষাকো মানে ইম্পৰ্টেণ্ট দিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ মানুহ শিকাবলৈ তেখেতসকলক মানে যত্ন কৰিব বুলি মই আশাবাদী। থেংক ইউ। डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं नं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस।